মা কালি যে কৈছিলো দিয়া পইচা দিয়া আজি নহলে নহব জানো কলেজলৈ কোনে ফকতীয়াকে নিনিয়ে নহয় মোৰ লগত মাত্ৰ 300 টকাই আছে আৰু ইয়াৰ বাহিৰে ঘৰত এটা ফুটা কৰিও নাই তাৰে 100 টকা ল 100 টকাৰে কি হ'ব গাড়ী ভাড়া দিম নে মই নিজে খাম ঘৰত চাউল দালি একো নাই নহয় চাউল দালি নাই ভাল মোবাইল এটা কিনি দিব দিছিলো তাকো দিলা ফকতীয়া মোবাইল খালি নাই 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 মই কলেজ যোৱা বাদ দিব লাগিব আৰু তেনেকৈ নকবিও আই তোক লৈ আমাৰ আশা ভৰসা তই পঢ়ি শুনি ডাঙৰ মানুহ হ'ব লাগিব যদি পঢ়ি শুনি ডাঙৰ মানুহ হ'ব লাগে যেতিয়াই যি খোজো তাকে দিব লাগিব দিয়া গোটেইখিনি দিয়া গোটেইখিনি লৈ গ'লে ঘৰত চাউল দালি একো নাই কলেজৰ পৰা আহি তই কি খাবি মই সেইবোৰ একো নাজানো মুঠৰ ওপৰত কলেজৰ পৰা আহি মই ভাত পাব লাগিব ছোৱালীৰ মা দেখিলে যিহেৰে কথা মই সকলো শুনিছোঁ সদায় সদায় ইমান পইচা তাই কিয় লাগে নুবুজিবি আজিকালি হ'ল টকা পইচাৰ যুগ টকা পইচাটো লাগিবই অৱশ্যে আনৰ দৰে আমি ছোৱালীজনীক সা সুবিধা দিব পৰা নাই পিছে ঘৰত আজি এটাও চাউল নাই ৰচোন ক'ৰবাত কাম বন পাওঁ নেকি ওলাই যাওঁ এই দূৰে আছে যে কলেজলৈ যাবা নে মোৰ লগত লং ড্ৰাইভত যাবা লং ড্ৰাইভত যাম আকৌ কলেজৰ ড্ৰেছৰ লগত বেল নেকি আধা বাটত গৈ চেঞ্জ কৰি ল'ম বুদ্ধি কিন্তু তামাম দে পিছে ঘৰত কি বুলি কয় ঘৰত মা আৰু দেউতাক টুপি পিন্ধাই থৈ আহিছোঁ কলেজলৈ যাওঁ বুলি কি বুদ্ধি হ'ল বাই অ বাই কোন হ মই হে অ আপুনি আজি আমাৰ ঘৰত গৈ ধান কেইটামান জাৰিব লাগিছিলে মই দেখোন চৌধুৰী ঘৰতহে আজি কাম কৰিব যাব ওলাইছো নহ'লে তোৰ যোৱা নহ'ব আৰু মই বেলেগকে মাতি লৈ যাওঁ দে নালাগে নালাগে সন্ধিয়াকে গৈ ময়ে কৰি থৈ আহিমগৈ ইমান দুখে ভাগৰে আহি পাৰিবি জানো পাৰিম পাৰিম কাৰণ ছোৱালীজনী এইবাৰ পাছ কৰিলে BA পঢ়িব তাৰ পঢ়াৰ খৰচৰ কাৰণে এইখিনি কৰিব পাৰিবই লাগিব খুৰা অঁ যেতিয়াই আপোনাক দেখা পাওঁ ইঘৰে সিঘৰে এইদৰে কাম কৰি ফুৰা দেখা পাওঁ ইমান কষ্টনো আপুনি কাৰ বাবে কৰিছে কি কবি বোপা ছোৱালীজনী পাছ কৰিলে এবাৰ BA পঢ়িব ছোৱালীজনী নাম লগোৱা বাছত অহা যোৱা ভাড়া আৰু খাবলৈ পইচা নালাগিল জানো পঢ়া শুনা কৰিলেতো পইচা খৰচ হ'বই সেইকাৰণে মাক আৰু মই ইঘৰে সিঘৰে কাম কৰি ছোৱালীজনী পঢ়াৰ খৰচ ওলাইছোঁ আমাৰ আশা ছোৱালীজনী পঢ়ি শুনি ডাঙৰ মানুহ হ'ব হওক দিয়ক বাই এনেদৰে আপুনি চেষ্টা কৰি থাকক হয়তো এদিন আপোনালোকৰ আশা বাস্তৱত পৰিণত হয় মই এতিয়া যাওঁ দেই অঁ বাপু ক'ত আহিছিলি নো মই সেই মিটাৰ ৰিডিং ল'বলৈ আহিছিলোঁ অঁ আপুনি কাম কৰি থাকক অঁ মই তোমাক লৈ যাম ক'লৈ কলেজলৈ নিজৰ যাম নাযাওঁ পইচা আছে কি পানী আছে মানি ব'লা ৰেষ্টুৰেণ্টলৈ যাওঁ চিকেন বিৰিয়ানী খাবলৈ বৰ মন গৈ আছে কিন্তু কলেজত এইটো পইচা আছে নাই সেইটো কোৱা নাই তেনেহ'লে তুমি যাব পাৰা হেল্ল' বিকি তুমি আহি আছানে গৈ আছো হ'ব দিয়া মই ৰাস্তাতে ৱেইট কৰি আছোঁ যিহেতু কথাটো কবি মাজনী ওলালি দেখা নাই পৰীক্ষালৈ আৰু কিমান দিনৰ তহঁতক এইবোৰ কিয় লাগে নাই মানে এইকেইদিন ভালদৰে পঢ়া শুনা কৰা দেখা নাইতো সেইকাৰণে সুধিলোঁ হ'ব আদা বেপাৰী হয় জাহাজৰ খবৰ ল'ব নালাগে আমাৰ অমূৰত ক নাই সেইকাৰণে পঢ়ি শুনি ডাঙৰ মানুহ হবি ভালদৰে পঢ়িবি সদায় সদায় একেটা লেকচাৰকে মাৰি নাথাকিবিচোন পঢ়ি শুনি ডাঙৰ মানুহ গম পাবি নহয় পিছত কি হ'ব আহিলা পিছে কলেজ ড্ৰেছ আৰু বেগ ক'ত থৈ আহিলা বান্ধৱীৰ ঘৰত থৈ আহিলোঁ ঘৰলৈ ঘূৰি যাওঁতে পুনৰ পিন্ধি যাম মা আৰু দেউতাই পাত্তাই নাপাব বাৰু আজি ক'লৈ নিবা ব'লা আজি মুভি চাব যাওঁ ব'লা হয়তো মাজনী মাজনী তুমি যাবা হা মই যাওঁ মানুহজনে মাত দিছিল কোন হয় নাজানো কোনবা হয় তুমি যাবা মই যাওঁ
মাজনী অ' মাজনী চাওঁ ইফালে আছোন কি হ'ল অঁ তই যে আজি বাইকত উঠি আছিলি ল'ৰাজন কোন আমাৰ কলেজৰ প্ৰফেচাৰৰ ভাই অঁ এই তোক যে মাতিলোঁ তই নামাতিলি কিয় ইছ তহঁতে যিদৰেহে খৰিকটীয়াৰ দৰে আহিছ মোৰ কিবা মান সন্মান নাই নেকি এই ছোৱালীজনী এতিয়ালৈ আহি পোৱা নাই আনদিনাটো এইখিনি হৈ আহিয়ে পাৰে তাকেইতো এতিয়ালৈকে আহি পোৱা নাই খুৰা অঁ তুমি আজি কলেজলৈ যোৱা নাছিলে জানো গৈছিলোঁ আজি হাফ ক্লাছ আছিলে কেতিয়াবা আহিলোঁ কিন্তু আমাৰ ছোৱালীজনী কিয় আপোনালোকে নাজানে নেকি নাজানো। তাই বোলে কোনোবা ল'ৰা এজনৰ লগত আজি মন্দিৰত বিয়া হৈছে বিয়া হৈছে অঁ আপোনালোকে মই কওঁতে বিশ্বাস কৰা নাছিলে তাই প্ৰায়ে কলেজলৈ নাযায় কিন্তু তাই দেখোন আমাক সদায় কলেজলৈ যাওঁ বুলি কৈ যায় আপোনালোকক তাই ফাঁকি দিছে হে হৰি আমাৰ সপোনবোৰ চুৰমাৰ কৰি দিলে নমস্কাৰ আমাৰ চেনেলৰ ভিডিঅ'সমূহ চাই আনন্দ উপভোগ কৰক আৰু অধিক ভিডিঅ' চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব ধন্যবাদ